welcome to my channel and এতিয়া আমি 15 আগষ্টৰ ভিডিও বনাই আছো আপোনালোকে চাব পাব সো ৰাতিপুৱাৰ পৰা পুৰা প্ৰস্তুতি চলি আছে ডান্সৰ কোন লৰা ছোৱালী কেইটাক লৈ কিনে কৰি আছো সো আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে আৰু সম্পূৰ্ণ ভিডিওটো আহি আছে 15 আগষ্টত সো 15 আগষ্টৰ ভিডিওটো চাব পাব আপোনালোকে সো কেনে খবৰ ভাল ৰেডি আমি কেমেৰামেন পিছত ৰতন শৰ্মা সো ফাৰ্ষ্ট ক্লিপ ষ্টাৰ্ট কৰিম এতিয়া আমাৰ চিনি পাইছে মস্ত ধুমা পেট সেকেন্ডটো পৰা কৰবি হা ভিডিও চলি আছে আমার ভিডিও চাবলৈ আহিছে আন্তনো মোৰ ওচৰত আছে কোনো হিন্দু চব মন্দিৰত আহিছোঁ মোৰ ওচৰটো লৈ কিনে আন্তনত আছে কেমেৰামেন হৈছে মাজত অকণমান ব্ৰেক লৈছোঁ আৰু কণ ল'ৰা ছোৱালীকেইটাক যাব দিছোঁ কিবা খাবলৈ আৰু আমি প্ৰেক্টিছ কৰি আছোঁ আমাৰ শ্ব'ৰ এটা আছে আধা ঘণ্টামান লাগিব চ' ভিডিঅ'টো এতিয়ালৈ কমপ্লিট হোৱা নাই প্ৰায় 2 ঘণ্টাৰ ওপৰ হ'ল সৰু সৰু ল'ৰা জানেই চ' কৰি আছোঁ আৰু এয়া প্ৰেক্টিছ চলি আছে সত্ৰীয়া গানটো বহুত ভাল হ'ব গানটো কেনেকুৱা লাগিছে ব্ৰ মজা একদম বহুত মানে ভাল এটা কনচেপ্ট লৈছোঁ এইবাৰ 15 আগষ্টত চ' আপোনালোকে ভিডিঅ'টো চাবলৈ হ'ব চ' ভিডিঅ'টো যদি ভিডিঅ'টো চাব খোজে তেনেহ'লে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক এতিয়াই চ' দেখাই আছোঁ আৰু ক্লিপ কেইটামান আৰু তাৰপিছত ভিডিঅ' সমাপ্ত হ'ব আৰু ভিডিঅ' এডিটিং কৰি কিনে আমি সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰত পঠাইছোঁ যদি ভিডিঅ'টোত কিবা যদি ভুল হয় নিশ্চয় আপোনালোকে ক'ব আমি শুধৰাবলৈ চেষ্টা কৰিম নেক্সট যেতিয়া হ'ব তেতিয়া শুধৰাই ল'ম আমি চ' ভিডিঅ'টো চাই দিয়ক শেষলৈকে আছে কেমেৰামেন কেনেকুৱা ফিল ব্ৰ মজা কেনেকুৱা লাগিব ভিডিঅ'টো ভাল লাগিবনে ভাল লাগিব তোমাৰ ফালৰ পৰা কিবা মতামত ভিডিঅ'বিলাক মানে ভালকৈ কৰি আছে ভাল লাগিছে কাম কৰি সেইখিনিয়ে আৰু হাতখন লৰি আছে অকণমান একো নাই লাষ্ট শ্বটত আমি আহি পৰিছোঁ সৰু সৰু ল'ৰাকেইটা কৰি আছে আৰু লাষ্ট এয়া চ' চাই থাকক ভিডিঅ' সম্পূৰ্ণ শেষ কৰিলোঁ আৰু এতিয়া আমি আহিছোঁ কিবা খাবলৈ কেনে ঠাই দিনটো বহুত কষ্ট হৈছে তথাপিও ভাল লাগিছে এতিয়া আমি কিবা এটা খাবলৈ গৈ আছোঁ ৰূপম হোটেলত চ' ভিডিঅ'টো চাই থাকোঁ তাৰপিছত কি অৰ্ডাৰ দিলা চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ আমি চ' এতিয়া আমি খাম চ' আমাৰ এতিয়া অৰ্ডাৰ আহি গ'ল চিম্পল খানা চিকেন ফ্ৰাইড ৰাইচ দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ আহি গ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' এনেকুৱা নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব